নমস্কাৰ বন্ধুসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আজি আৰু এটা নতুন বিষয়বস্তু লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। বন্ধুসকল, আজি আহিছোঁ APDCLৰ এটি খবৰ লৈ। আপোনালোকে হয়তো জানে যে ইতিমধ্যে APDCLৰ আণ্ডাৰত যিখিনি আমাৰ বৈদ্যুতিক সংযোগ আছে বেছিভাগেই আমাৰ প্ৰিপেইড কানেকশ্যন হৈ গ'ল। কিছু সংখ্যক আমাৰ পোষ্টপেইড কানেকশ্যন আছিল যদিও তেওঁলোকৰ ঘৰতো ইতিমধ্যে প্ৰিপেইড মিটাৰ বহোৱা হৈছিল, কিন্তু কিবা বিশেষ কাৰণত সেয়া প্ৰিপেইড সংযোগটো হোৱা নাছিল। এতিয়া APDCLৰ পৰা সদৰি কৰা মতে যিমানখিনি প্ৰিপেইড কানেকশ্যন সংযোগ কৰা হৈছিল সেই আটাইবোৰতে এতিয়া প্ৰিপেইড কানেকশ্যন হৈ গ'ল। অৰ্থাৎ এতিয়াৰ পৰা আৰু পোষ্টপেইডৰ সুবিধাটো নাথাকিব। আৰু যিসকল লোকে ভাবি আছে যে এতিয়াও মোৰ কিয় বিল অহা নাই, বিদ্যুতৰ বিল অহা নাই, তেতিয়াহ'লে তেওঁলোকক জনাব খোজোঁ যে আপোনালোকে এতিয়াৰ পৰা আৰু পোষ্টপেইড বিল দিব নোৱাৰিব। আপোনালোকে প্ৰিপেইড ৰিচাৰ্জ ভৰাব লাগিব। আৰু তাৰ কাৰণে আপোনালোকে ওচৰৰ কম্পিউটাৰ দোকানত নিজৰ যিটো কনজিউমাৰ নম্বৰ আছে সেইটো ক'লে আপোনালোকে ভৰাব পাৰিব। আৰু প্ৰিপেইড ৰিচাৰ্জ কৰাৰ কোনো নিৰ্দিষ্ট পৰিমাণৰ ধনৰ দৰকাৰ নহয়। আপোনালোকে কমৰ পৰা বেছিলৈকে আটাইখিনি ভৰাব পাৰিব। 100 টকা হওক, 200 টকা হওক, যাৰ যেনেকুৱা শক্তি থাকে। এইখিনিতে এটা কথা উল্লেখ কৰিব খুজিছিলোঁ যে পোষ্টপেইড যিবিলাক বিল আছিলে তাত যথেষ্ট কমপ্লেইন আহিছিলে। বহুতৰে বিল খেলি মেলি হৈছিলে, বহুতৰে বিল বেছি আহিছিলে। কিন্তু প্ৰিপেইড যিটো কানেকশ্যন তাতে দেখা যায় যে এইবিলাক সমস্যা কিছু লাঘৱ হৈছে। লগতে এতিয়া দেখা যায় যে বেছিভাগ প্ৰিপেইড গ্ৰাহক সুখী, আৰু তেওঁলোকে জনোৱা মতে যে বিদ্যুতৰ মাচুলো তেওঁলোকৰ আগৰ তুলনাত যথেষ্ট হ্ৰাস পাইছে। গতিকে বন্ধুসকল, আপোনালোকে নিজৰ মোবাইলত মাই বিজুলী এপটো ডাউনলোড কৰি ল'ব যদি এণ্ড্ৰইড ফোন আছে, আৰু তেতিয়া আপুনি তাতে নিজৰ বেলেঞ্চটো চাই থাকিব পাৰিব। লগতে আপুনি ইণ্টাৰনেট বেংকিং বা ফোনপে বা গুগল পে'ৰ দৰে দ্বাৰাই আপুনি ৰিচাৰ্জো কৰিব পাৰে, বা নিজে যদি অসুবিধা পায় আপোনালোকে আন কাৰোবাৰ হেল্প লৈ এয়া কৰিব পাৰে। আনকি বিদ্যুতৰ অফিচতো এয়া কাৰ্যালয় খোলা দিনত আপোনালোকে গৈ ৰিচাৰ্জ কৰিব পাৰে। পোষ্টপেইড বিলৰ ক্ষেত্ৰত আৰু কিছুমান অসুবিধা আছিলে, য'ৰ তাতে এটা ইলেক্ট্ৰিচিটি ডিউটি বুলি এটা থাকে কথা, আৰু তাৰ কাৰণেও যিহেতু এজন মানুহে মিটাৰটো চাব যায় বা তাৰে আকৌ বিল প্ৰস্তুত কৰি সেয়া দিব যায়, গতিকে সেইবিলাকৰ কাৰণে এটা খৰচ আছিলে। প্ৰিপেইডৰ ক্ষেত্ৰত এয়া নাই। বা কেতিয়াবা কি হয় যে আমি এমাহ ধৰি যদি মানুহজন নাথাকোঁ, লাইট নজ্বলাওঁ, তেতিয়া যথেষ্ট ইউনিট কম হোৱাৰ কাৰণে আমাক ল'ড ফেক্টৰত পেলাই দিয়ে, আৰু তেতিয়া আমি বহুত বিদ্যুতৰ মাচুল ভৰিব লগা হয়। গতিকে এই ক্ষেত্ৰত প্ৰিপেইডৰ ক্ষেত্ৰত এনেকুৱা কোনো সমস্যা নাই, এইবিলাক ৰাইজে ভাল পাব। গতিকে আপোনালোকে অতি সোনকালে যদি বিল এতিয়াও অহা নাই, নিজৰ মোবাইলত কনজিউমাৰ নম্বৰটো টাইপ কৰি আপোনালোকে চাই ল'ব পাৰে গুগল ক্ৰমত গৈ apdcl.org যে আপোনাৰ কিমান টকা দিবলগীয়া আছে বা কিমান টকা আপোনাৰ মাইনাছ আছে, আৰু ৰিচাৰ্জ আপুনি কিমান টকাৰ কৰিব সেয়া আপুনি জানিব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে। ধন্যবাদ।